এটা কথা আপুনি আলফা বুলি কোৱাৰ কাৰণে মই কৈছোঁ দেই যে আলফা এবাৰ 15 আগষ্টত 25 ঠাইত বোম দিলে বহুত কথা ওলালে বোম দিলোঁ নুফুটিলে এইবিলাক কথা হ'লেই মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ এইবোৰ এনেই কয় যে মিনিষ্টাৰ্ছ কলনীত ফুটাওক মোৰ প্ৰশ্নটো বেলেগ যে মিনিষ্টাৰ্ছ কলনীলৈ আহক বোমা ফুটাওক এই ফৰেজদাৰ লগত মই কথা পাতি থাকোঁ নে ফৰেজদাৰ বোম ফুটালে মই গালি পাৰিম প্ৰথম সেইকাৰণে নুফুটাই মানে এনেই না ফুটাব নোৱাৰে হয় এনেই দি দিয়ে এইটো মানে এইটো বোম দিছোঁ এইটো এনেই এটা ট্ৰমা এটা মানে ক্ৰিয়েট কৰিবলৈ মানে অস্তিত্বটোৰ কাৰণে অস্তিত্ব মানে মই আছোঁ সেইবোৰ মই ভালকৈ বুজি পাওঁ এইবোৰ মোৰ লগত কেতিয়াবা কথা হয়তো আপুনি কি কয় তেওঁক তেতিয়া মই বোলো এইবোৰ নকৰিব এইবোৰ কি কৰি আছে এইবিলাক হে মই ইমানবাৰ ক'লোঁ ঘূৰি আহক নাহে নাহো বুলি কয় নেকি চিধা নাহো নাহোঁ মই এতিয়াতো আহিবলৈ তেওঁৰ দিগদাৰ বুঢ়াও হৈ গৈছে আৰু যিকেইজন আছে লগত মানে আপুনি চিনেমা চাবলৈ কয়নে বা আপোনাৰ চিনেমা চাইছিলে তেখেতে না মই সেইদিনা কৈছোঁ মই ইণ্টাৰভিউত মই বোলো হেৰি য'ত আছে মানে তাতে চিনেমা হল এটা খুলি দিওঁ কি কৰে চিনেমা ৰিলিজ হ'লে তাতো ৰিলিজ হ'ব তাত চাই থাকিব পাৰিবতো অন্ততঃ কিবা এটা এণ্টাৰটেইনমেণ্ট লাগে নহয় মানুহক অকল বন্দুক লৈ পেলাই বহি থাকিলে নহ'ব নহয় খাইছে বহিছে শুইছে